আজি এই ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ হ'ব কাৰণ মই এই ভিডিঅ'ৰ জৰিয়তে এয়াৰটেল পেমেণ্ট বেংক একাউণ্ট কেনেকৈ খুলিব পাৰি সেই বিষয়ে মই এই ভিডিঅ'টোত জনাম। চ' ফাৰ্ষ্টত অপেন কৰিব আপোনালোকে ক্ৰ'ম ব্ৰাউজাৰ অপেন কৰাৰ পাছতে আপোনালোকে চাৰ্চ বাৰত টাইপ কৰিব portal.airtelbank.in retails। সেইটো টাইপ কৰাৰ পাছতে চাৰ্জ কৰাৰ পাছত ফাৰ্ষ্টৰ অপশ্যনটো টেষ্ট পৰ্টেল বুলি এটা আহিব, তাতে ক্লিক কৰাৰ পাছত আপোনালোকক এটা নতুন পেজলৈ লৈ যোৱা হ'ব। এই নতুন পেজটোত আপোনালোকে টাইপ কৰিব আপোনাৰ ৰিটেইলাৰ মোবাইল নম্বৰ আৰু পাছৱৰ্ড, যিটো নেকি আমাক প্ৰভাইড কৰা হয়। আৰু ইয়াতে পাছৱৰ্ড মোবাইল নম্বৰ আৰু পাছৱৰ্ডটো টাইপ কৰাৰ পাছতে তলত এটা অপশ্যন আহিব যিটো নেকি লগ ইন। ইয়াতে লগ ইনটো মই ক্লিক কৰি লৈছোঁ। লগ ইন ক্লিক কৰাৰ পাছতে আমাক যিটো নেকি মিত্ৰা এপছত মেনু এটা আহে আমাৰ লগ ইন হোৱাৰ পাছত, ঠিক তেনেদৰে ইয়াতো এটা মেইন পেজ আমাৰ অ'পেন হৈছে। ইয়াতে অ'পেন একাউণ্টত ক্লিক কৰিব লাগিব আৰু ইয়াতে ছিলেক্ট কৰি আপোনালোকে টিক মাৰ্ক কৰি যাব লাগে আৰ ইউ ইণ্ডিয়ান, আৰু মোবাইল নাম্বাৰটো দিব যাৰ একাউণ্ট খোলা হ'ব কাষ্টমাৰৰ, তাৰ একাউণ্ট নাম্বাৰ দিয়াৰ পাছতে মই এটা কোড চেণ্ড কৰিব লাগিব, যিটো নেকি কাষ্টমাৰ মোবাইল নাম্বাৰত OTP এটা যাব। এই OTPটো 6টা সংখ্যাৰ হ'ব। এই 6টা সংখ্যা আমি ইয়াতে টাইপ কৰিব লাগিব। চব প্ৰচেছ একেই হয়, জাষ্ট আপোনালোকে ষ্টেপ বাই ষ্টেপ ফ'ল' কৰি যাব। আৰু কোনোবাই যদি ডিভাইচ ইয়াতে মন্ত্ৰা ডিভাইচ বা যিকোনো থাম ডিভাইচ যদি আপোনালোকে ছফ্টৱেৰ ইনষ্টল কৰিব নাজানে, তেন্তে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব, মই সেই বিষয়ে আপোনালোকৰ ওপৰত এটা ভিডিঅ' শ্বেয়াৰ কৰিব পাৰিম। আৰু ইয়াতে আধাৰ নম্বৰ বিচাৰিছে কাষ্টমাৰৰ, মই আধাৰ নম্বৰটো দিছোঁ। আধাৰ নম্বৰ দিয়াৰ পাছতে কি কৰিব লাগিব সেইটো মই আপোনালোকক জনাই আছোঁ। যদি মোৰ এই চেনেলটোত নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব, কাৰণ আপোনালোকৰ লাইক কমেণ্টে মোক বহুতখিনি আগবাঢ়ি যাবৰ কাৰণে সহায় কৰে। চ' ইয়াতে মই নেক্সট কৰিছোঁ। নেক্সট কৰাৰ পাছতে অলপ লোডিং লৈছে। লোডিং হোৱাৰ পাছতে ইয়াতে আপোনাৰ বায়'মেট্ৰিক মেচিনৰ কাম ষ্টাৰ্ট হ'ব। এতিয়াৰ পৰা ফিংগাৰ মেচিন কাম ষ্টাৰ্ট হ'ব। ইয়াতে ফিংগাৰ দিব দিছোঁ মই কাষ্টমাৰক। সেইটো কেপচাৰ ছাকচেছ হৈ গ'ল। মই মন্ত্ৰা ডিভাইচ ইউজ কৰি আছোঁ বৰ্তমান। চ' ইয়াত নেক্সট কৰাৰ পাছতে আকৌ এটা অপশ্যন নতুন পেজ অ'পেন হ'ব। অলপ ৱেইট কৰিব লাগিব কাৰণ আমাৰ ইয়াতে নেটটো অলপ শ্ল' হৈ আছে আজি। আৰু নেক্সট অপশ্যনটো আহিছে আপোনাৰ পেন কাৰ্ড নাম্বাৰ। ইয়াত পেন নাম্বাৰটো দি দিব, আপোনাৰ কাষ্টমাৰৰ পেন নাম্বাৰটো। মই ইয়াতে কাষ্টমাৰৰ পেন নাম্বাৰটো দি দিছোঁ। তাৰপাছতে নেক্সট হোৱাৰ পাছতে অলপ লোডিং লৈছে। লোডিং হোৱাৰ পাছতে ইয়াতে আপোনালোকৰ কাষ্টমাৰৰ গোটেই ইনফৰমেশ্যনটো আহি গৈছে। ইয়াত ফাদাৰ্ছ নেম বা এইবিলাক দিব লাগিব অলপ পাছতকৈ। ইয়াতে মই দুটা কনফাৰ্মেশ্যন মানে টিক মাৰ্ক দিয়া হৈছে, দুটা টিক মাৰ্ক দিয়াৰ পাছত ইয়াতে ফাদাৰ্ছ নেমটো কনফাৰ্ম ডিটেইলছত আপুনি দেউতাৰ নামটো দিব লাগিব, এনুৱেল ইনকাম, মান্থলি ইনকাম আৰু আদাৰ্ছ ইনকাম এইবিলাক দিব লাগিব। আৰু আপুনি বিবাহিত হয়নে নহয় সেইবিলাক দিব লাগিব, আৰু কি কৰে। মই ইয়াতে বিবাহিত মানুহৰ কাৰণে কৰি আছোঁ যেতিয়া মই ইয়াতে মেৰিড দি দিছোঁ, আৰু ইয়াতে মই আদাৰ্ছ ছিলেক্ট কৰিম। ইয়াতে আদাৰ্ছটো ছিলেক্ট কৰাৰ পাছতে মই এতিয়া এনুৱেল ইনকামটো 0.2.5 লাখ দি দিছোঁ। আৰু
তলৰটোতো 2.5 লাখ এনেকৈ দি দিছোঁ 1 লাখ দি দিলোঁ তলৰটোতো 1 লাখ দি দিলোঁ আৰু প্ৰচিড কৰি দিছোঁ প্ৰচিডত ক্লিক কৰি দিলোঁ দিয়াৰ পাছতে এতিয়া আপোনাক নমিনীৰ ডিটেইল বিচাৰিছে মই যিহেতু নমিনী নিদিওঁ সেইকাৰণে ওপৰত টিক কৰি দিছোঁ নমিনী দিলে আপোনাৰ ভিডিঅ'টো বেছি দীঘলীয়া হ'ব আৰু আপোনালোকৰ কাৰণে অলপ অসুবিধা হ'ব চাগে চ' যদি নমিনীৰ কাৰণে আপোনালোকক ভিডিঅ' লাগে তেন্তে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব চ' প্ৰচিডত ক্লিক কৰি দিছোঁ এতিয়া মই ছেভিং একাউণ্ট নৰ্মেল ছেভিং একাউণ্ট খুলিছোঁ কাৰণে সেইকাৰণে ভাবিলোঁ নৰ্মেল ছেভিং একাউণ্টত ক্লিক কৰি থৈছোঁ তো অট'মেটিকলি ক্লিক হৈ থাকে আৰু তলতে আপোনাৰ দুটা টিক মাৰ্ক থাকে আকৌ মই তাতে ক্লিক কৰি দিছোঁ দুটা টিক মাৰ্ক দিয়াৰ পাছতে আপুনি এমাউণ্ট কিমান জমা কৰিব ফাৰ্ষ্টত কাষ্টমাৰে যিহেতু মোক পইচা কমকৈ দিছে সেইকাৰণে মই ভাবিলোঁ 0 একাউণ্টত খুলি দিওঁ এতিয়া আৰু এবাৰ ফিংগাৰ দিব লাগিব কাৰণ ভেৰিফাই কৰিব লাগিব গোটেইখিনি ভেৰিফাই এণ্ড থনিকেট আকৌ এবাৰ ফিংগাৰটো দিব লাগিব চাওক পুট ইয়ৰ স্কেন ছাকচেছ হৈ গ'ল আৰু নেক্সট আপোনাৰ যিটো আমাক এয়াৰটেল পে'মেণ্ট বেংকৰ মানুহে প্ৰভাইড কৰে সেই এমপিনটো দি দিব যিটো আমি লেনদেনত ব্যৱহাৰ কৰোঁ মই টাইপ কৰিলোঁ এইটো হৈ গ'ল লাষ্টত আপুনি গভৰ্ণমেণ্ট ছাবচিডিজ কাৰণে আপুনি উপযোগী নে আমুক তামুক এইবিলাক সুধিছে এইবিলাক মই দি দিলোঁ ফাৰ্ষ্ট টাইম বেংকত লিংক কৰিছোঁ এয়াৰটেল পে'মেণ্ট বেংকত একাউণ্টটো চ' এতিয়া মই আৰু এবাৰ স্কেন কৰিম ফিংগাৰ তো ফিংগাৰটো স্কেন হোৱাৰ পাছতে আপোনাক চাই লওক ধুনীয়াকৈ আমাৰ একাউণ্টটো অ'পেন হৈ গৈছে চ' একে প্ৰচেছ মোবাইলত যেনেকুৱা হয় চেম প্ৰচেছ হয় বাট ইয়াতে অলপ স্ক্ৰীনটো ডাঙৰ হয় চ' ভিডিঅ'টো যদি চাই ভাল লাগিল তেন্তে শ্বেয়াৰ কৰক লাইক কৰক আৰু যিমান পাৰে ভিডিঅ'টোৰ জৰিয়তে বেলেগ কোনোবা যদি লেপটপ বা পিচিত কৰিব বিচাৰে তেন্তে তালৈ পঠিয়াই দিয়ক ভাল লাগিব চ' থেংক ইউ ফৰ ৱাচিং বাই আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব